পালোহি। ইয়াতে দোকানত আহি কিবা এটা খাই ল'লো দুয়োটাই। আহি আমাৰ গন্তব্যস্থান পাবহি হ'ল, মানে চেপন বিহুখন পাবহি হ'ল। ৰাস্তাত যথেষ্ট ভিৰ, পাৰ্কিং কৰিবলৈ মানুহে ঠাই পোৱা নাই। এইখন মূল আদৰণি প্ৰগ্ৰেমৰ। ষ্টেজত জুবিন দা উঠিলেই। জুবিনদাৰ দুটামান গান চালোঁ, লগতে এইগৰাকীৰ নাচো চালোঁ। এইফালে বোকাত মতলীয়া হৈ থকা চাব লাগে। অৱশেষত তেওঁলোকৰ বোকা ডান্সটো চাই ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ। জয় অসম।